তো হে দোস্ত কি খবৰ আশা কৰিছোঁ ভালে আছে পুনৰবাৰ মোৰ ইউটিউব চেনেল আৰিয়ান মিক্স ব্লগলৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ ডুবাইত থকা বুৰ্জ খালিফাত অসমত গুৱাহাটীত থকা বুৰ্জ খালিফাত গৈ আছোঁ আৰু ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বাকী মই ওলাই আহিলোঁ আৰু ইপিনে মই ডাইৰেক্ট লখাৰে যাম। তো বাকী তাত গৈ কি হয় চব দেখাম আৰু তাত কিমান মানুহ আহে আজি তো চব ভিডিঅ'ত দেখাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু যোনে যোনে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। একচুৱেলি শ্বহীদ স্মাৰকখন মোৰ ৰুমৰ পৰা কমচে কম 15-16 কিলোমিটাৰ ন, তো এইটো হিচাপত যাব লাগিব আধা ঘণ্টাৰ ভিতৰত মানে পাই যাম আৰু। তো বাকী চাবই পাৰিছে আৰু চাওঁ কি হয় তাতে কি মানে কেনেধৰণৰ মানে কাৰ মানে প্ৰতিমূৰ্তি দিয়া আছে চব দেখাম লাহে লাহে আৰু মানে যিমান পাৰোঁ আৰু দেখাব চেষ্টা কৰিম। তো গাইজ যিটো জেগাত যাব বিচাৰিছোঁ ফাইনেলি আমি গন্তব্যস্থান পায়ে গ'লোঁ প্ৰায়। তো আৰু মাত্ৰ 500 মিটাৰ আছে। তো চাওঁ মানে কি কম আৰু বুৰ্জ খালিফা একদম গুৱাহাটীৰ বুৰ্জ খালিফা। বাকী ৰাস্তাটো চাইছে ইমান ধুনীয়া ৰাস্তা বনাইছে সেইখিনি যোৱাৰ কাৰণে। আজিকালি চাগে এণ্ট্ৰি ফিজ নলয় ন চাগে তাকে চেকিং বহুত খাতাৰনাক চেকিং ইয়াতে গুটকা চটকা ল'ব নোৱাৰোঁ আৰু। বাকী মই লাইন পতা সময়ত দেখিলোঁ যে না ভিতৰত একো বস্তু ল'ব নিদিয়ে, তো এইটো কাৰণে ভাল কৰিছে। তো মানে মই ফাইনেলি ভিতৰত সোমাই দেখিলোঁ মাই গড কি ডুবাই নিছে দেখোন, ছেম একদম ডুবাই মানে মিনি ডুবাই আৰু। তো ভালে লাগিছে। তো ভিতৰত সোমাই কিনে চালোঁ। তো এতিয়া মই ডাইৰেক্ট ভিতৰত যাম আৰু ভিতৰত যোৱাৰ আগত এইখিনি এটা বস্তু চালোঁ। মাই গড ইয়াতে পানী দেখোন দিছে, পানী শুকায়ে গৈছে আৰু পানীবিলাক বেয়া হৈছে ইমান মানে ভাল নহয় মানে, কাৰণ মেইনটেনেঞ্চটো মেইন, কিন্তু বাট মেইনটেনেঞ্চ কৰিব নোৱাৰিলেতো এইটো খতম হৈ যাব। বাকী চাওঁ ভিতৰত যাই চাওঁ। তো বাকী মই ভিতৰত অহাৰ লগে লগে দেখিলোঁ অসমৰ মানচিত্ৰ আৰু ইয়াতে লিখা আছে মই অসম। সেইটো কথা টাইম কৰোঁ আৰু এই কথাটো তোমাৰ অসম আন্দোলনৰ সময়ত 1979 চনৰ পৰা মানে যিমান 1985 ভিতৰত যিমান মানুহৰ শ্বহীদ হৈছিল তো চবৰে প্ৰতিমূৰ্তি দিয়া আছে। বাকী আমাৰ খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম মানে ইয়াতে শ্বহীদ হৈছিল, তাৰ প্ৰতিমূৰ্তিটো মই বিচাৰি পোৱা নাই, মই বিচাৰি আছোঁ তো খাই পাম আৰু। তো সেইটো হিচাপত চবৰে মানে প্ৰতিমূৰ্তি দি আছে যিমান সম্ভৱ আৰু বাকীবিলাক অলপ নাই। তো বহু 850ৰ পৰা 860জন মানুহক ইয়াত প্ৰতিমূৰ্তিবিলাক ইয়াতে ৰখা হৈছে পাৰিছে। ইয়াতে ৰমণী নাথ ইয়াৰ মানে প্ৰতিমূৰ্তিটো পোৱা নাই, তো এইটো হিচাপত নাই ইয়াতে। তো বাকী আৰু বাকী পিনে দেখা পালোঁ বহুত ষ্টুডেণ্ট আহিছে, কাৰণ সিহঁতৰ ফিল্ড ভিজিট কৰাৰ কাৰণে লৈ আহিছে। তো সেইটো হিচাপত মই এইটো কৰিডৰত মানে সোমাই গ'লোঁ। সোমাই যোৱাৰ পিছত চালোঁ যে নহয় ইয়াতে বহুত জাগা দিছে, বহিবৰ কাৰণে বহুত জাগাও দিছে, কাৰণ এইটো মানে শ্বহীদ স্মাৰকখনৰ চাৰিওপিনে মানে আছে আৰু এটা কৰিডৰটো ইপিনেদি সোমাই গ'লে লাষ্ট সিপিনেদি ওলোৱা যায়। তো মানে বহুত ভালে বনাইছে, বহুত ধুনীয়াকৈ বনাইছে আৰু যেনেকৈ বনাইছে মানে মজা আৰু। তো বাকী চাবই পাৰিছে। তো সেইটো হিচাপত মই বাহিৰৰ দৃশ্যটো দেখাব পাৰোঁ যে নহয় কেনেকুৱা ধৰণৰ, আৰু ইয়াতে যে মানুহ আহিব যে তাত বহাৰটো ব্যৱস্থা আছে ন। তো বাকী ইয়াত চাবই পাৰিছে যে কিমান ধুনীয়া দৃশ্য, আৰু পুখুৰী আছে বাট পুখুৰীটো ইমান মানে আৰু ভালকৈ মেইনটেনেঞ্চ কৰিব পৰা নাই, মানে পানীবিলাক বেয়া হৈছে, লেতেৰা হৈছে। তোমাৰ মোটামুটি পশ্চিম গুৱাহাটী বৰাগাঁৱত আছে। তো এইখন কিয় অসম চৰকাৰে বনাইছে তো সেইটো হিচাপত মই অকণমান ক'ব বিচাৰিছোঁ। আৰু এইখন আমাৰ 1979 চনৰ পৰা 1985 চনৰ ভিতৰত যিবিলাক শ্বহীদ, যিবিলাক তোমাৰ অসম আন্দোলনৰ সময়তে শ্বহীদ হৈছিল, তো সিহঁতৰ প্ৰতিমূৰ্তিবিলাক ইয়াতে ৰখা হৈছে। মোটামুটি তোমাৰ 860জন শ্বহীদৰ প্ৰতিমূৰ্তি ইয়াৰ ভিতৰত ৰখা হৈছে। বাকী আপোনালোকে চাবই পাৰিছে। তো এইটো হিচাপত আৰু এইটো আৰু প্ৰথমজন শ্বহীদ হোৱা ব্যক্তিজনৰ নাম আছিল তোমাৰ খৰ্গেশ্বৰ তালুকদাৰ, আৰু মই তাক বিচাৰি পোৱা নাই। তো এইটো হিচাপত মই দুখিত, কাৰণ ইমানবিলাক 860টা প্ৰতিমূৰ্তি আছে, তো তাৰ ভিতৰত কেনেকৈ বিচাৰি ওলাম। তো সেইটো হিচাপত মই বিচাৰি পোৱা নাই, আৰু মই ভিতৰত যাই কিনে চালোঁ যে বহুত ধুনীয়া একদম পূৰা ভালকৈ বনাইছে। তো এইটো হিচাপত আৰু এই শ্বহীদ স্মাৰকখন তোমাৰ মোটামুটি 116 বিঘা মাটিত মানে বনোৱা হৈছে, আৰু ইয়াৰ উচ্চতা আপোনালোকে চাবই পাৰিছে। ইয়াৰ উচ্চতা মোটামুটি 220ৰ পৰা 225 ফিট, মানে আৰু 220 আৰু 225ৰ ভিতৰত হ'ব। তো সেইটো হিচাপত বাকী ইয়াৰ যিটো মিটাৰ হিচাপত ধৰিলে তোমাৰ 67.2 মিটাৰ দূৰ। আৰু এই স্মাৰকখন বনোৱাতে অসম চৰকাৰে 170 কোটি টকা খৰচ কৰি বনাইছে। আপোনালোকে যদি বাহিৰৰ পৰা চাই ন ইয়াকতো একদম ছেম ডুবাইৰ বুৰ্জ খালিফা যেনেকুৱা দেখি, তো এইটো আমাৰ অসমৰ বুৰ্জ খালিফা। তো অসমৰ কাৰণে ভাল হৈছে, অসমৰ গৌৰৱ, মানে এতিয়া ডুবাই যাব নালাগিব, ইয়াতে আহি চাব পাৰিব বুৰ্জ খালিফা। বাকী ইয়াৰ মেইনটেনেঞ্চটো মেইনটেনেঞ্চ কৰি ৰাখিব লাগিব, আৰু মেইনটেনেঞ্চ নকৰিলে বেছি দিন নিটিকে। তো সেইটো হিচাপত ইপিনে দেখা পাইছোঁ বহুত মানুহ আহিছে, মানে বহুত জেগাৰ পৰা বহুত মানুহ আহি আছে, বাহিৰৰ পৰা আহি আছে, অসমৰ ভিতৰৰ মানে কি ক'ম আৰু বেছিভাগ অসমৰ মানুহে দেখি আছে, আৰু অসমৰ বাহিৰৰ পৰা বহুত মানুহ আছে চাইছোঁ। আৰু সেয়া চাব পাৰিব লাইন পাতি মানে আৰু সোমাই আছে। ভিডিঅ'টো এইখিনি আছিল। তো এতিয়া গুচি যাম। তো বাই বাই।